নমস্কাৰ ৰাইজ, স্বাগতম সকলোকে মৰম আৰু ধন্যবাদ লাগে। তো আহক আজি খাওঁ শেৱালি ফুলৰ পকৰা। শেৱালি ফুলৰ পকৰা খাই কোনে কোনে ভাল পায় ক'বচোন একবাৰ। মই কিন্তু বহুত ভাল পাওঁ। আমাৰ ইয়াতে নাই, মই থাকোঁ ৰঙিয়াত নাই। তো মোৰ মাৰ ঘৰত আছে, মই মাক কওঁতে এইবাৰ লৈ আছে। তো অলপকৈ থৈ খাই আছোঁ, বহুত টেষ্ট লাগে যি। খাৰ কৰিও খাব পাৰি, মাছৰ মূৰাৰ লগতো খাৰ বনাই খাব পাৰি। এনেকুৱা পকৰাকে বেছি টেষ্ট পাওঁ। আৰু চাউলৰ গুড়ি আৰু বেচন, নিমখ হালধি দিয়ে এনেকৈ পকৰা বনাইছোঁ, বেলেগ একো দিয়া নাই। ৰিয়েল টেষ্টটো মানে পালি ভাল লাগে আৰু। তো চাউলৰ গুড়িখিনিও মানে সমান অনুপাতে দিলে হ'ল। মানে চাউলৰ গুড়িখিনি দিলে মানে মচমচীয়া হয় যি, তেতিয়া ভাল লাগে বেছি খাই। তো এনেকৈ দি কিনে পকৰাৰ দৰে ভাজি ল'লোঁ। ভাজি একদম মচমচীয়া হোৱাক লাগি ভাজি লৈ নামি কিনে খোৱাহে কথা আৰু। বৈদ্য টেষ্ট, খাই চাবচোন কোনোবা যদি খোৱাও নাই। আৰু সৰু ল'ৰাৰ লগত টেষ্ট কৰিলোঁ। এয়া সৰু ল'ৰা কিকো টেষ্ট কৰি চালোঁ আৰু।